চাই আছে নৰ্থ ইষ্ট বিহুৰ বিশেষ অনুষ্ঠান অসমে কি বিচাৰে আমাৰ লগত আজি উপস্থিত আছে মক্কেলমা বিধানসভা সমষ্টিৰ বিধায়ক অসৎ চুতীয়া মহৎ চুতীয়া আপুনি ষ্টুডিঅ'ত আছে নেকি আজি লগত উপস্থিত আছে সদৰ অসম বেপাৰ সন্থাৰ সভাপতি নামটো কি আছে মোৰ নামটো নাজিৰুদ্দিন মাছিয়া নিখিল গগৈ আপুনি ষ্টুডিঅ'ত আছে আজি যিহেতু আমি কিছুমান বিশেষ উদ্দেশ্য লৈ ল'ব লাগিছোঁ আমাৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ আচ্ছা ডাঙৰীয়া যোৱাবাৰৰ তুলনা যদি কৰিবলৈ যাওঁ এইবাৰ ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ বহুত 50% উত্তীৰ্ণ হৈছে 52 নহয় 54 সেইটো হ'ব পাৰে কিন্তু লাহে লাহে শিক্ষা বিভাগটো যেন তল পৰিব ধৰিছে কি কৰিব আমাৰ চাওক আপুনি যোৱাবাৰৰ চৰকাৰখনক তুলনা কৰিলে আমাৰখনে বহুত বেছি উন্নতি কৰিছে চাওক এতিয়া মই এটা আপোনাক সৰু উদাহৰণ দিছোঁ যোৱাবাৰ সৰ্বশিক্ষা বিভাগত শিশুসকলক মানে শিশু ছাত্ৰ ছাত্ৰীসকলক মিড ডে মিলত খিচিৰি খোৱাৰ ব্যৱস্থা কৰিছিল কিন্তু আমাৰ চৰকাৰখনে কিহে আপুনি মানে আমাৰ চৰকাৰখনে নতুন ব্যৱস্থা এটা লৈছে সোম বুধ শুক্ৰ শনি এই 4 দিন আমি স্কুলসমূহত মানে সৰ্বশিক্ষা স্কুলসমূহত আমি তাৰমানে কি হৈছে মানে আমি নন ভেজ বিৰিয়ানী ব্যৱস্থা কৰিছোঁ আৰু বৃহস্পতিবাৰে পিয়'ৰ ভেজিটেৰিয়ান বিৰিয়ানী ব্যৱস্থা খোৱা বোৱাৰ লগত আৰু এইবিলাক কি হ'ব পঢ়াটো কি হ'ব চাওক বেটেৰী চাৰ্জ থাকলে গাড়ীখন চলিব ডাঙৰে বুজি পাইছে বেকাৰ আমাৰ সভাপতি হ'ব বুলি চব জানো ডাঙৰীয়া যোৱাবাৰ আপুনি 78% যাৰ যোনে বেছি ছাত্ৰ ছাত্ৰী হয় তেওঁলোকক লেপটপ আৰু এটা জিঅ' ফাই দিছিল এইবাৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি কি দিম আপোনাৰ চৰকাৰে আমি এইবাৰ DSLR দিম বুলি ভাবিছোঁ কি বলক আপুনি DSLR কি ভাবি দিব আপুনি DSLR মানে আমি এতিয়ালৈকে ভাবা নাই ভাবাকে কি আপুনি সিদ্ধান্ত লৈছে মানে আমাৰ কেইদিনতে যিটো আলোচনা হৈছে DSLR দিলে চলিগিলা ক'ত যাব জানে হাজো যাব যি একদম যাব কাকেদি ফোন গুচি যায় মই দেখাই নাপাওঁ যে বাইক লৈ ফেলে সেইটো এতিয়া শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব এইবিলাক কি DSLRটো দিব নালাগে সেইদিনা মই কৈছিলোঁ যাতে পুৱামক্কাত কি ৰোমেণ্টিক চিন দেখোন যাতে চাওক এইবাৰ আমি যোনবিলাক ল'ৰা ছোৱালীৰ ঘৰ প্ৰায় 15 কিলোমিটাৰ দূৰত থাকে তেওঁলোকক আমি এখন KTM দিয়াৰ ব্যৱস্থা কৰিছোঁ ভাবছি যে আপনি এখানে KTM দিয়াৰ ব্যৱস্থা কৰিছে এখানে বৰ চুৰি থাকে আপনি স্প্লেণ্ডাৰ চলাই গৈছে না এইটো সিদ্ধান্ত অকল আমি লোৱা নাই কেবিনেটত সিদ্ধান্ত লোৱা হৈছে কেবিনেট বাদ আপোনালোকৰ পকৰ্তি অন্তা কৰি দিব আপোনালোকৰ বেকাৰ অন্তাই অসমখনে বেকাৰ কৰি পেলালে বেকাৰ অন্তাটো মেইন আপোনালোকে এইকাৰণে ভোট পাই আছে মক্কেলমা সমষ্টিত এটা উখল মাখল পৰিৱেশ চলি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাৰ পৰা দ্বিতীয় স্থান প্ৰাপ্ত জিতপল বেজবৰুৱা আমাৰ ৰিপৰ্টাৰ ইতিমধ্যে তাতে উপস্থিত আছে নিচুৰাবা তেওঁৰ লগত আমি তেওঁৰ মন্তব্য জানো হয় কথানুগা মই বৰ্তমান জিতপল বৰুৱাৰ ঘৰত উপস্থিত আছোঁ তেওঁলোকৰ ঘৰেদি উখল মাখল পৰিৱেশ চলি আছে গতিকে মই তেওঁৰ জিতপল বৰুৱাৰ পৰা এটি কেনেকুৱা অনুভৱ চলি আছে তেওঁৰ সেই অনুভৱটো মই জানিব বিচাৰিম কষ্ট কৰি আছে আগতে মই ফেচবুকত লাইক কমেণ্ট একো আহিছিল দুটা কমেণ্ট শিকিছিল এতিয়া মই 1K চব পাৰ কৰি দে কি লাগিছে সেইকাৰণে এতিয়া আপি মেছেজ দে মই ধুনীয়া আগতে ব্লক মাৰিছিল আপি মোৰ এতিয়া মেছেজ মোবাইল হেং মাৰি গৈছে মোৰ তামান ফূৰ্তি লাগিছিল তেনেহ'লে আপুনিতো যেতিয়া ইমান ভাল লাগিছে আপোনাৰ এতিয়া আপুনি পিছলৈ কি কৰিম বুলি ভাবিছে এতিয়া বিয়াখন পাতিম কিনা কৰি বুলি ভাবিছোঁ বিয়াখন পাতিব কিন্তু এতিয়া চৰকাৰে কৈছে বোলে যিবোৰে ষ্টেণ্ড কৰিছে এইবাৰ গতিকে তেওঁলোকক বোলে KTM দিব গতিকে আপুনি KTMখন পাই কিনে সুখী হ'বনে মাপিলে ঘূৰিম কি কৰিম সাজো যাম ফটো উঠোৱা যাম আৰু বেলেগ কিনা কি কৰিবা আগে বিয়াখন পাতি লগাইছোঁ তো শুনিলোঁ যে এওঁ এনেকুৱা কৰিলে গতিকে এইবাৰ তেওঁৰ অনুভৱটো আমি জানিলোঁ এইবাৰ আমি তেওঁৰ দদায়েকৰ অনুভৱটো কেনে সেইটো আমি জানি লওঁ যে আপোনাৰ অনুভৱ কেনে মোৰ ভালেই ময়ো 14 নম্বৰ ষ্টেণ্ড কৰিছিলোঁ কিন্তু আৰু ৰিজাল্টটো শুনি বেছি ভাল লাগিছে মোৰ আনন্দ হৈছোঁ দদায়েকে বৰ্তমান একদম দুখতে অৰ্থাৎ তেওঁৰ ভায়েকৰ দুখত ভাগি পৰিছে গতিকে তেওঁলোকৰ মাজত অলপ মৰম বেছি আছে গতিকে ভাল লাগিছে গতিকে মোৰ এতিয়া বিষ্ণু হয় নিশ্চয় ৰ'বা আপোনাক ধন্যবাদ জনালোঁ এইখিনি তথ্যখিনি দিয়াৰ বাবে আৰু এইখিনিতে ল'ম আমি এটি চমু বাণিজ্যিক বিৰতি বন্ধুহঁত আহি খবৰ নিদিয়াকৈ খাই হেনো গাজৰৰ হালোৱা
সুখৰ কথা যে মোৰ লগত হকিছ কণ্টিনিউ আছে ইয়াত আহাৰ ল'ব কিমান যে সহজ হালোৱা হওক আধা ঘণ্টাতে বাবো বঢ়িয়া হৈছে আরে ভাই পত্নী গা মোৰে দিয়ক New ceramic coated Hawkins Contura pressure cookers. বিৰতিৰ পিছত আকৌ আমি উভতি আহিলো আমাৰ বিশেষ অনুষ্ঠান অসমে কি বিচাৰে বেকাৰন্ত সভাপতি কিছুমান এতিয়া তেওঁৰ মন্তব্য তেওঁৰ কিছুমান জানো হওক তেওঁ কি বিচাৰে তেওঁ দাবী কিছুমান আমাৰ চৰকাৰৰ প্ৰতি ৰিপৰ্ট লাগি আছে কিছুমান কওক আমাক এই লাগে যে গধূলি হ'লে চকত একোটা জিৰণি চৰা লাগে প্ৰত্যেকটো চকতে আমাক জিৰণি চৰা একোটা লাগে তাতে আমাৰ কিছুমান স্পেচিয়েল মিটিং থাকে তাত যাতে আমি বৈঠকীখন আলোচনা কৰি চকত আপোনালোকৰ কি বৈঠক হয় আপুনি মানুহ থাককচোন অলপ সময় তাত কেৱল আড্ডা হয় যি নহওক আপুনি মানুহ থাকক আৰু আমি চৰকাৰক এই জনাব খুজিছোঁ যে আমাক এখন কেৰামৰ ব্যৱস্থা লাগে কেৰাম দাবী দেখিছে আপোনালোকে মানুহ থাককচোন কেৰাম এখন লাগে আৰু ময়দাখিনি আমি ব্যৱস্থা কৰিম নিজে আমি সেইখিনি বিচাৰোঁ আৰু শেষত আমাৰ বেকাৰ ভাই বন্ধুসকলৰ কাৰণে বেকাৰ পেঞ্চন যোজনা নামৰ আঁচনিবিলাক যেনেকুৱা আছে সেইবিলাক কৰিব লাগে এইটো আৰম্ভ কৰিছোৱে বেকাৰ পেঞ্চন যোজনাটো আমি কি আপোনাৰ চলি আছে বেকাৰ দিনত আপুনি মৰিলে হ'ব মৰিব লাগিব আপোনাক মৰিব দিয়া নাই আপুনি যদি দুৰ্ঘটনাত সংঘটিত হয় আপুনি নিহত হয় তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ মানুহে এইটো পইচা ল'ব কি হে আপোনালোকৰ এচিটো বেয়া হৈছে তাকে গৰম পানী নেকি নেকি এচিটো বেয়া হৈছে কিয় বেলেগ ব্যৱস্থা নাই নেকি ব্যৱস্থা আছে বিষ্ণি কি আমি এতিয়া বিষ্ণু ল'ব লাগিব কথাটো হৈছে পৰিৱৰ্তন আহিছে পৰিৱৰ্তন চৰকাৰৰ নতুন চৰকাৰৰ পৰিৱৰ্তন এতিয়া ইলেক্ট্ৰিচিটি বাচি যায় আমাৰ ষ্টুডিঅ'ত খৰচো কমি যায় আচ্ছা ডাঙৰীয়া এটা কথা হ'ল এতিয়া আপুনি কৈছে যে যোনে 75%তকৈ বেছি পাইছে মেট্ৰিকত তেওঁলোকে এখন কেতিয়া দিব তাদের ঘৰ দূৰত এতিয়া কথাটো হৈছে তেলৰ দেখোন দাম আজিকালি 80 টকা হৈছে চেঞ্চুৰী পাব এতিয়া আপুনি কি জানিছিলোঁ আপুনি এইটো প্ৰশ্ন দিব আমি এতিয়া ৰেচন কাৰ্ডত পেট্ৰল দিয়াৰ ব্যৱস্থা কৰি আছোঁ যোনবিলাক দুখীয়া ঘৰৰ মানুহে ৰেচন কাৰ্ডৰ দ্বাৰা চাউল দালি কিনি লৈ চলি আছে তেওঁলোকে যেতিয়া কেতিয়াখন পাব হয় তেওঁলোকৰ বহুত অসুবিধা হ'ব পেট্ৰল কিনাত সেইকাৰণে আমি আজিকালি ৰেচন কাৰ্ডত পেট্ৰল দিয়াৰ ব্যৱস্থা যাৰ ৰেচন কাৰ্ড নাই কি কৰিব আৰু তেওঁলোকৰতো পইচা আছে না এতিয়া আপোনালোকৰ ৰেচন কাৰ্ড নাই আপুনি কোটি টকাৰ মালিক হয় আপুনি প্ৰতিবাদ কৰি কোটি টকা নিয়োগ কৰিছে আপোনাৰ কথা নাজানে নেকি চব জানে আপোনাৰ কথা আপোনাৰ ধুনীয়া কোটি টকাৰ মালিক হয় আপুনি ক'ত ৰেচন কাৰ্ড থাকিব আপোনাৰ এইখিনিতে আমি সমাপ্ত কৰিছোঁ আমাৰ বিশেষ অনুষ্ঠান অসমে কি বিচাৰে